পোৱা নাই ইমান যে লেট কৰে নহয় চেম্বাৰত বহাৰ আগতে ভাবিছিলো একাপ চাহৰ জুতিলো এই আহিয়ে পোৱা নাই কি যে হ'ব নহয় বিয়াৰ লগত এই খনি এজনী ঘৰৰ পৰা ওলাবলৈ নিদিয়ে এই বিয়াক মই পাইহে এৰিম অ' মাই ডিয়াৰ ক'ত আছা তুমি মই ইমান ৱেইট কৰি আছো তোমাক হেল্ল' অ' ক'ত আছা ইমান দেৰি লাগিলে তোমাৰ চেম্বাৰলৈ আহোঁতে আহা আকৌ জল্দি মই ইমান ৱেইট কৰি আছো তোমাক আহা অ' চেম্বাৰত বহাৰ আগতে আমি একাপ চাহ নাখাওঁ জানো আহা জল্দি আহা মাই লাভ বি ইমান কিউট মোৰ ইমান ভাল লাগে তেওঁ ডিয়াৰ চৰি ৰে আজি মোৰ লেট হৈ গ'ল এই নক'বা আৰু ঘৰত ইমান যে এইটো অনু যে আমাৰ অনু ইমান ভেজাল পাতে নহয় বাপৰে বাপ নোৱাৰি বুজিছা এইটোৰ পিছত সেইটো আনিবলৈ কৈ থাকে সেইবাবে দেৰি হ'ল বেয়া নাপাবা দে দিয়া মই জানিছিলো বুজিছা তাই যে দিগদাৰ পাতিব মই বুজিছিলো বুজিছা তুমি কিবা এটা কৰা বুজিছা মই তোমাৰ লগত থাকিব বিচাৰো বুজিছা মই এনেকৈ নোৱাৰো অকলে বুজিছা নাই অ' দিয়াৰ তুমি টেনশ্যন নল'বা বুজিছা মই এইবোৰৰ ব্যৱস্থা কৰি আছো খুব সোনকালে কৰিম মই তোমাৰ পৰা দূৰত থাকিবই নোৱাৰো বুজিছা ইমান মিছ কৰোঁ তোমাক মই ঘৰত থাকিলে বুজিছা তুমি অলপ ধৈৰ্য ধৰা কেৱল বিয়ে মই সঁচাই তোমাক ৰিয়েলি আই লাভ ইট মই বহুত তোমাক ভাল পাওঁ বুজিছা এই মোৰ অংকুৰৰ লগত ডিভোৰ্চ হোৱাৰ পিছত মই তোমাৰ লগতে থাকিম বুজিছা এইবোৰ মোৰ ইমান মন যায় তোমাৰ লগত শুবলৈ খাবলৈ বুজিছা মই ইমান ভাল পাওঁ তোমাক আই লাভ ইউ বি আই লাভ ইউ টু এই তুমি বাৰু মোক বহুত মৰম কৰা নহয়নে বাৰু তোমাক মৰম নকৰিলে মই কাক মৰম কৰিব পাৰো বুৰুক কোৱাচোন মই তোমাক বহুত ভাল পাওঁ জানানে তুমি কেৱল ধৈৰ্য ধৰা তুমি আৰু মই এদিন নহ'ব বি মই ইমান ধৈৰ্য ধৰিবলৈ নোৱাৰো মোৰ অংকুৰৰ লগত ডিভোৰ্চ হ'বই বুজিছা মই তোমাৰ ঘৰত যাবই লাগিব তুমি মোক বিয়া পাতিবই লাগিব বুজিছা তুমি মোক বিয়া পাতিবই লাগিব মই এইবোৰ বুজি নাপাওঁ মই বহুত ভাল পাওঁ তোমাক মই তোমাৰ পৰা দূৰত থাকিব নোৱাৰা হৈছো আৰু মোক তোমাৰ ঘৰত লৈ যাবলৈ লাগিব অ'কে বেবি তুমি ইমান খং নকৰিবাচোন তোমাক খঙত একদম ভাল নালাগে বুজিছা তোমাক মই কিয় ভাল পাওঁ জানা তোমাৰ ড্ৰেছ তোমাৰ বডি মোৰ বহুত ভাল লাগে তোমাৰ হাঁহি তোমাৰ খং উঠি থকা মুখখন মোৰ একদম বেয়া লাগে বুজিছা তুমি সেইকাৰণে খং নকৰিবা মই তোমাক আজি লৈ যাম বুলি কৈছিলো আজি লৈ যাম গৈ মই অনুক কৈ দিম যে মই ছেকেণ্ড বিয়া পাতি ল'লো বুজিছা তুমি একদম টেনশ্যন নল'বা বি আই ৰিয়েলি লাভ ইউ বি তুমি ইমান ভাল তুমি মোক সঁচাকৈ আজি লৈ যাবা মই বহুত সুখী বুজিছা মই আজি তোমাৰ ঘৰলৈ যাম মই তোমাৰ লগত থাকিম আই লাভ ইউ বি হ'ব দিয়া ইমান লাভি ক'ব নালাগে গম পাওঁ তুমি মোক কিমান ভাল পোৱা এতিয়া ব'লা চেম্বাৰলৈ আজি চাহকাপটো খোৱা নহ'লে চৰি দেই মোক মাফ কৰি দিবা মোৰ আৰু ধৈৰ্য নোহোৱা হৈছে আজি নহ'লে এক কাম কৰোঁ ব'লা চেম্বাৰটো এতিয়ালৈ খোলাই নাই আমি পিছফালেহে আছো গতিকে চেম্বাৰখন আজি নিখোলো মই এতিয়া তোমালোকৰ ঘৰলৈ যাওঁ ব'লা না মোক লৈ ব'লা না হয় নেকি আজি মানে চেম্বাৰখন নোখোলা ব'লা তেতিয়াহ'লে মই আমাৰ ঘৰলৈ লৈ যাম তোমাক অ'কে ব'লা বি মোৰ ধৈৰ্য নোহোৱা হৈ গৈছে তুমি আজি মোক ঘৰলৈ নিবা মোৰ বিশ্বাসে হোৱা নাই বুজিছা নে ব'লা না মোৰ ইমান ধৈৰ্য নাই বুজিছা ব'লা আকৌ আহা এতিয়া ইমানজন চেম্বাৰলৈ যোৱাৰ পিছতহে মই অলপ আজৰি পাইছোঁ বাপৰে বাপ এদিন ৰাতিপুৱা উঠিয়ে ইমান কাম টিফিন বনোৱা কিবা কৰা বাপৰে বাপ এতিয়াহে আজৰি অলপ পাইছোঁ দেই অলপ বহিয়ে লওঁ পাই ইমান কাম কৰিলোঁ বৰুৱানী ক'ত আছেনো কোনে মাতিছানো আছো আহা ঘৰতে আছো আহা ভিতৰলৈ বাইদেউ মইহে অ' প্ৰমীলা আই ঐ তুমি ইমান দিন অহাই নাই আমাৰ ঘৰলৈ অ' আজি কেনি অহা হ'লনো পাইছে খবৰ পাতি ভালনে বাইদেউ এই বহুত দিন অহাই নাই বুজিছে আপোনালোকেতো আমাৰ ঘৰলৈ নাযায় আমি আৰু দুখীয়া মানুহ কেলে নাযাব এই মই বোলো আপোনাৰ খবৰটো লৈ আহিলো এই ডাক্তৰ বাবুকো যোৱা দেখিলো বোলো এই বাইদেউ চাগে অকলে আছে ঘৰত সেইবাবে আহিলো বুজিছে ভালে কৰিলা দিয়া মোৰ এই খবৰ লোৱা মানুহ নাই বুজিছা তুমি যে আহিছা এই বহা হ'ব দিয়ক বাইদেউ আপুনিও ঘৰটো বৰ ধুনীয়াকৈ সজাইছেহে বাইদেউ বৰ ধুনীয়া লাগিছে দিয়ক ঘৰটো কি কৰিবা আমাৰ আকৌ ডাক্তৰ চাহাবে এইবোৰ এনেকৈ থৈ ভাল পায় সেই বুলি আৰু ময়ো এনেকৈ থৈছো আৰু বুজিছা এনেকৈ থাকিলে মোৰো ভাল লাগে দিয়াচোন এই ঘৰটো চাফ চিকুণ হৈ থাকিলে আৰু আমাৰ ডাক্তৰ বাবুৰ এই ফ্ৰেণ্ডবোৰ আহি থাকে নহয় এই ঘৰটো চাফা হৈ থাকিলে আৰু ভাল লাগে কোন আহিল দৰ্জাখন দেখোন মেলা শুনিলো অ' ডাক্তৰ চাহাব লগত এজনী কোনোবা আহিছে বাইদেউ এই আপোনালোকৰ আলহী আহিলে চাগে সেইটো আহিছে আৰু কোন আলহী আহিছে কোননো সোমাই আহা ভিতৰলৈ সেইচোন এইমাত্ৰ গৈছিল আহিলে নে এজনী কাক লৈ আহিলেনো লগতচোন এই বৰমেলা চৰমেলা পিন্ধি আহিছে কোনে বিয়া পাতি এৰি দিলে ন আপুনি কাক লগত লৈ আহিলেনো তুমি ভুল বুজিছা অনু এইজনী মই বিয়া পাতি আনিলো ডাক্তৰ বাবু বিয়া পাতিলে অনু মই বিয়া পাতিলো এইক মই ভাল পাওঁ আপুনি এইবোৰ ক'বলৈ ক'ত সাহস পালে আপুনি কি মোৰ ল'ৰা ছোৱালীকেইটা কথা ভাবা নাই বাই আপোনাৰ কি ল'ৰা ছোৱালীকেইটা কথা ভাবা নাই আপুনি অলপ ভাবা নাই আপুনি যে বিয়া পাতি আনিলে ল'ৰা ছোৱালীৰ ওপৰত কি প্ৰভাৱ পৰিব আপুনি নাজানে নেকি আপুনি কিয় এনেকুৱা কাম কৰিলে হ'ব অনু ল'ৰা ছোৱালীক মই হেণ্ডেল কৰিম তুমি নিজৰ কথাটো চিন্তা কৰা বুজিছা আৰু এই আজিৰ পৰা আমাৰ ঘৰত থাকিবা তুমি এই টপৰ কৰি নাথাকিবা মই ইনকাম কৰোঁ গতিকে মই খুৱাম যি খুৱাব লাগে যি কৰিব লাগে মই চব কৰিম বুজিছা তোমালোকৰ মতে ঘৰ নচলিব মোৰ মতে ঘৰ চলিব গতিকে তুমি মনে মনে থাকা মই কতে মৰো এই মানুহজনে মোৰ কি কৰিলে এইবোৰ কি মোৰ এতিয়া কি হ'ব ল'ৰা ছোৱালীকেইটা কি হ'ব মানুহজনে এয়া কাম কিয় কৰিলে বাৰু হে হৰি
হ'ব অনু এতিয়া কান্দিব নালাগে তুমি এনেও মোৰ সদায় টিফিন বনাওঁতে কৈ থকা নহয় নোৱাৰা হৈছে বুলি আজিৰ পৰা এই টিফিন বনাব আৰু আজিৰ পৰা এই মোৰ ঘৈণীক বুজিছা নাই এওঁ আজিৰ পৰা আমাৰ ঘৰত থাকিব আৰু ল'ৰা ছোৱালীকেইটাকো কৈ দিবা যে মই বিয়া পাতিলো আৰু এইজনী তেওঁলোকৰ মাহীমা বুলি ক'বা আৰু মাহী বুলি মাতিলেও একো কথা নাই বাকী সকলো ঘৰৰ কাম তুমি কৰিবা আৰু এওঁ মোৰ কাৰণে টিফিন বনাব বুজিছা তুমি বাকী সকলো কাম কৰিবা অনু বুজিছা আৰু এতিয়া যোৱা আমাৰ কাৰণে ৰুম এটা ঠিক কৰি দিয়া এতিয়া ইয়াত কান্দি থাকিব নালাগে ইছ ৰাম ৰাম ডাক্তৰ বাবু বাৰু এইটো কাম কিয় কৰিব লাগে বৰুৱানী বাইদেউৰ লগত এনেকুৱা কিয় কৰিব লাগে ইছ ৰাম ৰাম মই গাঁৱত খবৰটো দিয়ে পাই কোনেও চাগে খবৰটো পোৱাই নাই ডাক্তৰ বাবু এতিয়া বিবাহ কৰিলে বুলি ইছ ৰাম ৰাম অ বাইদেউ মই আহিছো দিয়ক অ যোৱা মোৰ এয়া কি দশা হ'ল ভগৱান মোক উঠাই নিয়া মই এতিয়া কি দিন চাবলৈ পাইলো মোৰ ল'ৰা ছোৱালীকেইটা কি হ'ব ৰিংকি যোৱা তুমি ফ্ৰেছ হৈ লোৱা আমাৰ বাথৰুম হোৱা সেইটোৱে দেখিছা নহয় যোৱা ফ্ৰেছ হৈ লোৱা মই তোমাৰ কাৰণে তোমাৰ ৰুম ঠিক কৰো অ'কে তোমাৰ পচন্দৰ অ'কে ডিয়ৰ লাভ ইউ থেংক ইউ দিয়া তুমি আজি মোক তোমাৰ ঘৰলৈ লৈ আহিবা মই আজি বহুত হেপী জানানে মই বহুত হেপী তুমি যে মোক এনেকৈ লৈ আহিবা মই কোনোদিন বিশ্বাসে কৰা নাছিলো বুজিছা হ'ব দিয়া মই ফ্ৰেছ হৈ লওঁ তুমি মোৰ কাৰণে ৰুম ঠিক কৰাগৈ অ'কে লাভ ইউ দিয়া অনু যোৱা তুমি দুকাপ চাহ লৈ আহাগৈ ৰিংকি আৰু মোলৈ আমি দুটা ৰুমতে আছো কি দশা হ'ব বাৰু ভগৱান এতিয়া মই কি কৰিম বাৰু ভগৱান মোক উপায় এটা দিয়া আমাৰ বিয়া পাতি আনিলে মই কেনেকৈ চলিম এতিয়া মোৰ ল'ৰা ছোৱালীকেইটাক মই কি বুলি বুজাম হে ভগৱান মোক ৰাস্তা এটা দেখুওৱা মই কেনেকৈ এওঁক ঠিক কৰিব পাৰোঁ পিছে দৰ্শকসকল আমাৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিবা আৰু আমাৰ ইয়াৰে নেক্সট পাৰ্ট আহি আছে যদি সেই নেক্সট পাৰ্টটো আপোনালোকে চাবলৈ বিচাৰে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব লগতে লাইক শ্বেয়াৰ কমেণ্ট এইবোৰ কৰিব নাপাহৰিবা বুজিছে তেতিয়াহ'লে লগ পাম নেক্সট ভিডিঅ' তেতিয়ালৈকে বাই বাই Railway station dream, and I want you to be my queen.